কোনটা পিন্ধিম এইযোৰা মায়ে ইয়াৰিংছ আনিছে মোৰ কাৰণে পিন্ধি লওঁ ৰ'ব মা পিন্ধি এইটো ন উঠক দেখিছোঁ নহয় মা লাজ কৰি আছে মানে কেমেৰাত উঠিব বুলি কিয় নালাগে কি কাৰণ নালাগে আউ লাহে ধুনীয়া লাগিছে ন মায়ে আনিছে এতিয়া বন্ধু বান্ধৱীসকল আৰু আজি আমি গৈ আছোঁ ভণ্টিৰ বিয়াৰ মেহেন্দিলৈ মানে আজি মানে মেহেন্দি লগাব ভণ্টিয়ে সেইকাৰণে মানে নবৌ মই আৰু এয়া মোৰ ভণ্টি গৈ আছোঁ জিম্পি এইফালে হাই কৰি দিয়া আৰু এয়া আমাৰ কলিজা সি চাইছে চোন হাই কৰি দিয়া হাই দিছে সকলোৱে ৰেডি আছোঁ বৌ আহা আকৌ এতিয়া তুমি দেখোন নাই আহা আকৌ আহিম দেই কোৱা মোক ফটো মাৰিছা ভিডিঅ' কৰি আছে অ'কে ভালকে উঠাবা ঠিক আছে উঠাইছা মোক আৰু ভণ্টিৰ মেহেন্দি দিয়া অলৰেডি ষ্টাৰ্ট হ'ল আৰু কলিজাই সকলোকে অকণ ফটো আৰু ভিডিঅ' তুলিছে কাৰণ নবৌ আৰু মোক দেখেছেহি সৰু পোৱালিবোৰ এনেকুৱাই হয় ন ডাঙৰক যিটো দেখে সেইটোৱে কৰিব বিচাৰে গতিকে সিও সেইটোৱে কৰিছে আৰু এতিয়া আমাৰ মেহেন্দি দিয়া হৈ গ'ল কেনেকুৱা লাগিছে বহুত ভাগৰ লাগিছে মানে মেহেন্দি লগালে অকণমান ভাগৰ লাগে ন সেইটোৱে আৰু এয়া আমাৰ ভণ্টি ইমান ধুনীয়াকৈ মেহেন্দি লগাইছে মই আপোনালোককো দেখুৱাম দেই ভণ্টিজনীয়ে মেহেন্দি লগালে নামটো হৈছে সংগীতা ৰবি দাস আমাৰ গাঁৱতে থাকে মানে বগুৱানৰ বৰুৱাপাৰা গাঁৱত আপোনালোকক লাগিলে বগুৱানৰ কোনোবা বা গোৱালপাৰাতো কোনোবা কাৰোবাক যদি লাগে মেহেন্দি আঁকিবলৈ তেতিয়াহ'লে ভণ্টিক কণ্টেক্ট কৰিব পাৰে ঠিক আছে সংগীতা ৰবি দাস আমাৰ বগুৱানৰ বৰুৱাপাৰা গাঁও পিস্তল পাইছে সেইটোৱে দেখুৱাই আছো চবকে আৰু দেখুৱাই দিয়া আৰু ভণ্টিজনীয়ে যে আমাৰ ভণ্টিক ইমান ধুনীয়াকৈ মেহেন্দি আৰ্ট কৰি দিছে নহয় অকণমান আপোনালোককো দেখুৱালোঁ আৰু ভণ্টিক অকণ ফটো ক্লিক কৰি দিলোঁ আৰু এতিয়া কইনাজনী মানে আমাৰ ভণ্টিয়ে ইমান মৰম লগা প'জ দি দিছে গতিকে অকণমান মই ভিডিঅ' কৰি লওঁ আৰু আপোনালোককো দেখুৱালোঁ কোনে দিছে তোমাক এইটো খুব ভাল পাইছে মই খুৰা হৈছে তোৰতো সেইফালে আহিব পুত দিয়া কোনফালে খোজাইছে এইফালে আমি ঘৰ আহি পালোঁ এতিয়া আৰু যে আহি পোৱাৰ পিছত কলিজাই মোক তাৰ পিঠিখন খোজুৱাই দিবলৈ দিলে আৰু এতিয়া ইমানেই আৰু মই ভণ্টিৰ বিয়াৰ লগতে জোৰোণৰ ভিডিঅ' যিমান পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম তেতিয়ালৈকে আপোনালোকে আপোনালোকৰ যত্ন ল'ব দেই আজিলৈ বাই বাই